আজি আকৌ খানা আপুনি যদি মোৰ আগৰ ভিডিঅ'বোৰ চাই আহিছে তেন্তে আপুনি গমেই পাইছে মই যে কিমান খকুৱা প্ৰতিশ্ৰুতি লোৱা আছে মাংস নাখাওঁ বুলি কিন্তু উপায় নাই লোভেই পাপ পাপেই মাংস ভাত বুলি এষাৰ কথা আছে নহয় বাৰু ৰ'ব সকলো এফালৰ পৰা কৈ আছো আজি 30 মাৰ্চ অৰ্থাৎ শনিবাৰ গাটো পিছে অলপমান আগতকৈ ভাল পাইছো গতিকে অলপমান ওলাই যাওঁ ৰ'ব দিনটো পিছে আজি ভাল গণেশ বাবাকো লগ পালো আৰু পুৰবী বাইদেৱে বনোৱা অলপমান মিঠা দৈও খালো খোৱাত খালো কিন্তু ৰাতি গণ্ডগোল নকৰিলে হ'ল আজিৰ দিনটো ইয়াতে সমাপ্তি ঘটাইছো একেবাৰে কাইলৈ লগ পাই আছো হাই কাইলৈতো আহি পালে আজি হৈছে 31 মাৰ্চ মোৰ এন্ট্ৰিটো কেনেকুৱা পালে হাতত দুটা বইলাৰ কিনো কম আৰু মোৰ দায়িত্ববিদটো সকলোৱে জানেই পিছে আজি আমাৰ সৰু মালিকৰ জন্মদিন গতিকে ঘৰৰ ওচৰৰ খুৰী বৰমাহঁতে পাচলি কুটি আছে আনফালে আকৌ জুই ধৰিবলৈ আৰম্ভ কৰিলে ভাগৰুৱা মন তাতে আকৌ বৰষুণ টোপনি ধৰিলে শুই থাকিলো যেতিয়া বস্তু পাতি আধা সিজু হৈছে তেতিয়া কিন্তু মই ঠিক সাৰ পালো কাৰণ তেজ ড্ৰাইভৰ MVI মই ধেত্তেৰি ধেমালিহে কৰিছো মই ইমান খকুৱা নহয় যি কৈছো একদম সঁচা কৈছো মাত্ৰ 2 পিচ মাংস খাইছো দেই এতিয়া মোৰ হাতত একদম সময় নাই ৰাইজ মাংস খাব আছে নহয় ৰাইজ মাংস বিতাব আছে